কৰিছো সকলোৰ কাৰণটো হ'ল মানুহজন কেন চাব পাৰে কিমান মানুহ আহিছে এ হ'ল আমচুৰ পাৱাৰ যি হয় হাই হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছো সকলোৰ ভাল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ নৱনিৰ্বাচিত মৰিগাঁও জিলাৰ সমিতিৰ শপত গ্ৰহণ ও জনজাগৰণৰ সভাৰ আজিৰ এই উপস্থিত ৰিজাউল কৰিম সৰকাৰ লাহৰিঘাট দাঁতালগুৰি বৰবৰী বালিপাৰা আৰু আমগুৰি আঞ্চলিক সমিতিৰ সৌজন্যত এই সভাখন আয়োজন কৰা হ'ল এতিয়া আমি গৰিমাৰী আঞ্চলিক আমচুৰ যি সদস্যসকল আছো সেইসকলে ইতিমধ্যে ইয়াত আছো কাৰণ ৰিজাউল কৰিম এতিয়ালৈকে আহি আছে আমাৰ গৰিমাৰী ফালৰ পৰা ইয়াৰ পৰা ৰিজাউল কৰিমক লৈ যাম তাৰ বাবে হেয়া চাব পাৰে গামোচৰে আধৰি আমি লাহৰিঘাটলৈ লৈ যাম আপোনালোকে চাব পাৰে ইতিমধ্যে আমাৰ ৰিজাউল কৰিম সৰকাৰ গাড়ীৰ পৰা নামি আছে এতিয়া গামোচৰে সম্বৰ্ধনা জনাই আমি আধৰি লৈ যাম লাহৰিঘাট মাদ্ৰাসা জিন্দাবাদ 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 মিল্লাতুল ইসলাম জিন্দাবাদ 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 আমচুর জিন্দাবাদ গামোচৰে সম্বৰ্ধনা জনাই এতিয়া আমি যাবলৈ ওলাইছো লাহৰিঘাট দাঁতালগুৰি বৰবৰী বলিপাৰা আৰু আমগুৰি আঞ্চলিক সমিতিৰ সৌজন্যত এই সভাত অনুষ্ঠিত হ'বলগীয়া আপোনাক গোটেইখিনি দেখুৱাবলৈ জনাম তাৰ বাবে আমি গৈ আছোঁ বাইক লৈ চাব পাৰে বহুতো বাইক আছে এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ লাহৰিঘাটৰ সন্মুখতে কি হয় বা নহয় ৰাস্তাতে আপোনালোকক এইখিনি দেখুৱাবলৈ মই চেষ্টা কৰিম সঁচাই বহুত ভাল লাগিল কাৰণটো হ'ল আমি ৰাস্তাতে যাওঁতে যেতিয়া মানে চিংগাৰা ওলাই চাহপাত ৰাস্তাতে বিক্ৰী কৰিছিল তাৰপিছতো ৰিজাউল কৰিম চৰকাৰে ৰাস্তাৰ পৰা নামি আমাক সকলোকে মানে চিংগাৰা খুৱাইছিল এনেকৈ চাব পাৰে বহুত ভাল লাগিল তো আপোনালোকে ভিডিঅ'টো চাই কেনেধৰণৰ লাগিল মানুহজন কেনেধৰণৰ আপুনি নিশ্চয় গমেই পাইছে কাৰণ চাব পাৰে ৰাস্তাতে যাওঁতে আপোনালোকে চাব পাৰে যিসকল মানে চিংগাৰা বিক্ৰী কৰিছিল সকলোকে মানে চিংগাৰা খুৱাইছিল আমিও বহুতো আছিলোঁ চব একেলগতে এনজয় কৰিলোঁ হাঁহি ধেমালিৰে চিংগাৰা খালোঁ আৰু বিলটো কিমান হ'ল এই বিলটো কোনে দিছে আপোনালোকে চাবও পাৰে এই চিংগাৰা খাই আমি ওলাই গৈছোঁ লাহৰিঘাট যাবলৈ লাহৰিঘাট যাওঁতে সন্মুখতে আছে বৰবৰী চাৰিআলি ইয়াত যে কিমান মানুহ আপোনালোকে চালে গম পাব কিমান মানুহ আহিছে ৰিজাউল কৰিম ছাৰক মানে আধৰি সম্বৰ্ধনা জনাবলৈ ইয়াত চাব পাৰে কিমান মানুহ আহিছে একদম ধামাকাদাৰ উৰাই দিছে চাব পাৰে আপোনালোকে বহুতে চাব পাৰে এতিয়া কিমান মানুহ ইয়াত জমি আছে মানে আদৰণি দিবলৈ ইয়াৰ পৰা লৈ যাবলৈ সকলোখিনি ইয়াতে ৰেডি আছিল গাড়ী মটৰ মানে যিমান ৰিক্সা আছিল তাতো আছিল মানুহ আছিল এতিয়া গাড়ীত উঠি আছে আকৌ উঠিব এতিয়া ইয়াৰ বৰবৰীৰ পৰা এতিয়া আমি গৈ আছোঁ চাব পাৰে লাহৰিঘাট দাঁতালগুৰি মাদ্ৰাসাত ইয়াত চাব পাৰে বহুত মানুহ একদম লাইন লাগি গ'ল গোটেইবিলাক হ'ল আমচুৰ সমিতিৰ একোখন সদস্যসকল সেইটোৱে হ'ল আমচুৰ পাৱাৰ যিসকলে নাজানে আমচুৰ পাৱাৰ কি সেইসকলক মই কৈছোঁ আমচুত আহি যোগদান কৰক তাৰ পিছতেহে গম পাব আমচু কি আপোনালোকে চাব পাৰে ইয়াত ৰিজাউল কৰিম এতিয়া উপস্থিত আহিব ইয়া লাহৰিঘাট থানা সন্মুখতে আছে এতিয়ালৈকে অহা নাই মই ফাৰ্ষ্টত আহি গৈছে সেই গামচাৰে আদৰিব
সেইবাবে ইয়াত ৰখি আছে বহুতো এইটো চাব পাৰে আমাৰ থানাৰ লাহাৰীগড় সন্মুখতে সাইডত আছে আপোনালোকে চাব পাৰে যে এতিয়া ইতিমধ্যে এটা গাড়ী আহি গৈছে সোমাই দিছে আৰু বহুতো গাড়ী এতিয়া মধ্যে আহি আছে তেওঁলোকে আহি আছে বাইক লৈ এইটো ৰিজাল্ট কৰিম চৰকাৰক আদৰি লৈ আহি আছে ইতিমধ্যে আছোঁ লাহৰীঘাট থানাৰ সন্মুখত আছোঁ এইটো চাব পাৰে কিমান মানুহ জাম লাগি গ'ল একদম চাব পাৰে এইটো একদম জাম লাগি গ'ল ইয়াত চাব পাৰে আপোনালোকে আমাৰ ৰিজাল্ট কৰিম চৰকাৰে তো গাইছ আপোনালোকে চাব পাৰে এতিয়া মাদ্ৰাসাত গৈ আছে খোজকাঢ়ি বজাৰৰ যিটো মানে ৰাস্তা আছিল এই ৰাস্তাৰ মাজেৰে গৈ আছে আৰু মানুহ আপোনালোকে চাব পাৰে কিমান মানুহ আহিছে আদৰিবলৈ তো গাইছ আপোনালোকে চাব পাৰে বহুত মানুহ ইতিমধ্যে আছে উপস্থিত আছে আমি সন্মুখতে আছোঁ মাদ্ৰাছাৰ সন্মুখত ফ্ৰণ্টত এতিয়া আমি সোমাই গৈছোঁ গেটৰ ভিতৰতে আপোনালোকে চাব পাৰে গেটৰ ভিতৰত সোমাই পিনে চালোঁ বাপা ঐ কিমান মানুহ ৰখি আছে একমাত্ৰ ৰিজাল্ট কৰিম চৰকাৰৰ মিটিংটো চাবলৈ আৰু শপত গ্ৰহণ কোনে কোনে কৰে এইসকলক চাবলৈ ইমান মানুহ ইয়াত ৰখি আছে এইটো চাব পাৰে পেণ্ডেলটো বনাইছে কিমান ধুনীয়াকৈ লাগিছে মই এনেকৈ গৈ আছোঁ সকলোখিনি দেখাইছোঁ আপোনালোকক চাব পাৰে ইতিমধ্যে যেহেতু আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম আমাৰ মুখ্য অতিথি চাব পাৰে কেন্দ্ৰীয় কমিটিৰ মাননীয় সভাপতি এইটো চাব পাৰে বহুত মানুহ ইয়াত ৰখি আছে একমাত্ৰ মিটিংটো চাব কৰিম চৰকাৰ সাহেব এইটো চাব পাৰে বহুত মানুহ ইয়াত বিভিন্ন বিভাগীয়সকল মই আদৰণি পৰ্ব সভাটো সমাপ্ত হ'বলৈ দিছোঁ তাৰ কাৰণে আমি এতিয়া চাব পাৰে খাবলৈ আহিছোঁ হোটেলত আহি গৈছে এনেকৈ খাই আছোঁ কিমান প্লেট আপোনালোকে লৈছে আপোনালোকে চাব পাৰে এইবিলাক কিহৰ হয় আপোনালোকে নিশ্চয় গমে পাইছে চাগে এটা কমেণ্ট কৰি নিশ্চয় জনাবচোন কিহেৰে খাইছোঁ আমি গাইজ আপোনালোকে চাব পাৰে এতিয়া মানে মিটিংটো শেষ হৈছে ইতিমধ্যে সেইকাৰণে আমি এতিয়া ঘৰত যাবলৈ ওলাইছোঁ চ' গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছোঁ আৰু যিসকলে ৰিজাল্ট কৰিম চৰকাৰক ভাষণ শুনিব বিচাৰি আছে মোক কমেণ্ট কৰিব নেক্সট এটা ভিডিঅ' মই দি দিম আপোনালোকে সেইটো ভাষণত গোটেইখিনি ভাষণ শুনিব পাৰিব ৰিজাল্ট কৰিম